Hello everyone, welcome back to my YouTube channel. অন্যটা ব্লগলৈ মোৰ আপোনালোকক স্বাগতম জনাইছো। আজি আমি ঘৰ উঠাৰ পাছত প্ৰথম ঘৰলৈ যাবলৈ ওলাইছো। অকল আমি দুটাই যাব নাপায়, সেই কাৰণে আমি তিনটা হৈ ওলাইছো। ভাইটিকো লৈ লৈছো। তাৰ পাছত সঁচাকৈ চবৰে যে কিমান নিয়ম মানি চলিবলগীয়া হৈছে। এতিয়া আগতে এইবিলাক বুজি পোৱাই নাছিলো জীয়ৰী কালত, এতিয়াহে বুজিছো বহুত মানি চলিব লাগে। এয়া আহি আমি তেল ডিপু পালো, তেল ভৰাই লৈছো যিহেতু বহুত দূৰ আমাৰ ঘৰলৈ চৰাইদেউ। বেছি নাই হোৱা দেই। আমি এতিয়া জগন্নাথ মন্দিৰ পাম। ইয়াত ঘণ্টা মাৰি দিব নোৱাৰিলে মন্দিৰ। আমি আহি মৰাণে পালোহি। মৰাণত কিবা এটা খাই লওঁ বুলি সোমালো, আৰু দেখিছেনে মানুহ ইমান নাই, খুব কমেই আছিলে। তাৰ পৰা মই ঘৰলৈ সোনকালেও যাব লাগিব নহয়, সেইকাৰণে অকণমান জল্দি খাই ল'লোঁ। আৰু ম'ম' বহুত চুপটো বহুত গৰম হৈ আছিলে, সেইকাৰণে মই খাব পৰা নাছিলোঁ, আৰু জ্বলাও বহুত আছিলে। খালোঁ আৰু যেনে তেনে। তাৰপিছত আমি তাৰ পৰা ওলালোঁ। গানকেইটা আজি ধুনীয়া লাগিছে। গানকেইটা ধুনীয়া লাগিছে। নাম কোন স্কুলে নে কি হয়? স্কুল আছে লগত। এই ৰাস্তাটো কিবা গৈ ভাল লাগে ন। আৰু মোৰতো বেলেগ কাম নাই, মই ৰাস্তাবোৰ দেখাই গৈছো আৰু কোনফালে যায়। এতিয়া আমি ঘৰ চাৰিআলি পালোহি, আৰু বেছি দূৰ নাই, ঘৰ পামগে এতিয়া। বহুত এক্সাইটেড হৈ আছো, ঘৰ বহুত দিন যিহেতু অহা নাই সেইকাৰণে। আৰু ঘৰত যিমান গৈ থাকিলেও আমনি নালাগে। আৰু মোৰতো এবছৰেই হ'ল মই ঘৰলৈ যোৱা নাই, আৰু এতিয়া এবছৰ মুঠ 11 মাহৰ পাছত মই ঘৰলৈ গৈছোঁ। ইমান ফূৰ্তি লাগিব আপোনালোকে ভাবকচোন। আৰু ফাইনেলি ঘৰ পালোহি, আৰু খাই বৈ আমি সকলোখিনি আজৰি হৈ আকৌ ওলালোঁ যাবলৈ। আৰু এদিনেই যিহেতু আমি ঘৰত থাকিম, সেইকাৰণে আৰু ফুৰিলোৱে ভাল। এয়া প্ৰগতি কৃষি পাম ওচৰতে আছিল। এইটো কিন্তু মানুহৰ পাৰ্চনেল ঘৰ হয়, মানে ইয়াত জেগা চাবলগীয়া আছে, বহুত ধুনীয়া ভিতৰত। আপোনালোকে দেখিবলৈ পাব নহয়। এতিয়া মই ভিডিঅ'টো দেখাই দিম, আগলৈ ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাই থাকক। ৰাতি আহি বেছি ভাল দিব নি বাৰু? নহয় মানে আমি ক'ত আহিছো? কৃষি পাম নেকি? কলবাৰী প্ৰগতি কৃষি পাম। লাইটিং লগাই দিছে, ভিতৰত মানুহ ধেৰ আছে। আগত বোলা আছে। ডেকালা হয় নে নহয়? হেৰিটো ভাল লাগিছে, ধৰ বিহুটো মানে সেইটো হেৰিটো পৰিছে নাই? নাই হয়, কিন্তু আমাৰ সেইফালে মানুহে গম নাপায় আকৌ।
বেক কেমেৰা মাৰিম সেইটো সেকেন্ডাৰী কথা ফোনকে মাৰা না বেক কেমেৰা এই ফুলখিনি চোৱা না কি ধুনীয়া লাগিছে গুলপীয়া 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 ভিতৰত আৰু ধুনীয়া নহয় ইয়াত কলগছে অসংখ্য ইয়াত বহিব পাৰি টকা দি আহিছোঁ সেইটোৱে ঘৰটো আকৌ মালিকৰ ঘৰটো কেলে দিব নিদিব ভিতৰত নিদিয়ে আকৌ মানুহৰ ভিতৰত কেলে দিব পানী শুকাই গ'ল পানী থাকিলে মজা লাগে কুকুৰ ধেৰ আছে কুকুৰকেইটা মাতি দিয়কচোন ঘুমাই গৈছে তোক কি ভিতৰত সেইটো হেৰিয়ে কদিছে এটা ফটোখন মাৰিবলৈ আই লাভ খুচি কি পাম বাৰু ন ইয়াত নাই আমি এইফালে গৈ থাকা আৰু মই আকৌ কেমেৰামেনহে আৰু একো নহয় বোলে এইটো বৰ ডাঙৰ হেৰি নহয় ন পঢ়িলেও ডুব নোযোৱা একো নহয় ন ডুবি নাযাওঁ ব'লা য'লৈকে আছে তালৈকে চাওঁ ব'লা ইয়াৰ পৰা আমি এতিয়া ওলালোঁ দেই কৃষি ফাৰ্মৰ পৰা সন্ধিয়া হৈ গ'ল এতিয়া বতাহো মাৰিছে অলপ অলপকৈ বতাহ মাৰিছে এতিয়া বৰষুণ দিব পাৰে দেই বৰষুণ তিতিম বুলি সেইকাৰণে আমি জল্দি ইয়াৰ পৰা ওলাই দিছোঁ আমাৰ ইহঁতকেইটা আগবাঢ়িলে মই পিছ পৰিলোঁ চেণ্ডেলযোৰ হিল পিন্ধি লৈছোঁতো খোজকাঢ়িব পৰা নাই ফেফাই গৈছোঁ ইমান ধুনীয়া লাইটিং লগাই দিছে এইটো মানুহৰ ঘৰ হয় দেই ৰ'বা আকৌ তোমালোকে ইমান জল্দি গৈছা ফাইনেলি আমি গেটৰ মুখ পাই গ'লোহি দেই বহুত দহ খোজকাঢ়ি ভাগৰ লাগি গ'লগৈ ধন্যবাদ লিখা আছে দেই মই কোৱা নাই
লগতে কি পাম আজিলৈ বিদায় আকৌ নেক্সট বাৰ আহিলে আহিম এতিয়া আমি যাম বৌদ্ধ মন্দিৰ আমি পাই গ'লোহি চলাপথাৰ বুদ্ধিষ্ট টেম্পল আৰু ইয়াত ফটো ভিডিঅ' বনোৱা বেছি এলাও নাই আমি ইয়াতে মানুহজনক সুধি ল'লোঁ পাৰিম নে নোৱাৰিম বুলি সেইকাৰণে তেওঁ ক'লে পাৰিব এখন দুখন মাৰি ল'বলৈ আৰু সেয়া মই তাতে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু ফটো দুখনমান মাৰিলোঁ বাৰু আজি বহুত ফুৰিলোঁ ভাগৰো লাগিছে আৰু সন্ধিয়াও হৈ গ'ল এতিয়া ঘৰলৈ যাব লাগে আৰু আজি ভিডিঅ'টো ইমানেই যদি আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই আজিলৈ বাই বাই